টং কিচাপ পিচাপ বাকীবোৰ কাম কৰিবলৈ থাকিয়ে যাগে এইবোৰ কৰোঁতে কুকুৰকেইটা থকালৈকে যেনিবা মোৰ চিন্তা এটা নাই আৰু খালি এতিয়া কালি এতিয়া খালেহি নে নাখালেহি মই এতিয়া ধৰিব পৰা নাই অ' মা কি হ'ল কা 5 টকা এটা দে না চিপছৰ পেকেট এটা খাই আহোঁগৈ বহুত দিন খোৱাই নাই বেলেগ খাবলৈ মন গৈছে মোকো লাগে 5 টকা এটা মই বহুত দিন চিপছৰ পেকেট এটা খোৱা নাই দে না 5 টকা এটা দুইটা আছে না খাইয়া মোৰ মূৰটো খাই খুলি পেলাই গোটেইটো কি আছে দা লাকলা চাকলা চাপলাই দা খাইয়া মোৰ চুবাবলৈ বটাই লদি হা হাতত এক লাল পইচা নাই ধৰা কাকা চিপছ খাবলৈ পইচা লাগে না না মোৰ সাত পাপা খুজকে মই এইবোৰ নাজানো মুঠতে মোক পইচা লাগে দে বুলি সুদ দে নহলে মই দে কিন্তু বাগৰি পৰি দিম দে আৰু দেতা ঘৰত নাই মই দেতা খুজিবলা নাই দেতা খুজিলে নাও নিদিয়ে তাক দিলে নহব মোকো লাগিব মই বাগৰি দিম কিন্তু মোকো দে 5 টকা ঐ চাহ দেতা মই মোৰটো নচুৱা দিয়া এইটো বালটি আছে কিছা পানী এগুটি একদম দুলেকে দুমাৰ মাৰি একদম মুখ ফুটাই দিম আকৌ দেই আটা হয় একদম এইখিনি বা মুচপা এনে মোৰটো গৰম হৈ আছে কথা দুটা আহি পেলাই পইচা লাগে কা মোৰটো গৰম কৰিবলৈ আহিছে আলহী আছে না তাপা চুপাকে যা মুচপ নাই ফুট একদম এইখিনি বা আইও মা মাইলো আও মোৰ পিছত আমি দুটা গু লগাই দিম একদম দুপাই আমাৰ কোনে টকা পইচা খাবলৈ নাপায় হেবি চাবিটো মোৰ ভাঙিম মই ইমান উৎপতীয়া ল'ৰা-ছোৱালী কি কম আৰু নেখনি মানে একদম দুইটা থাকিলে মানে একদম দম নাভাগে ইটো দে সিটো দে একদম ময়ে পিঠি বহল কৰিব দিব হাতা উৎপাত বাঢ়ি আছে নহ'লে একদম কথা সমলি নুশুনে একদম আইতা এবাৰ আপুনি কি বেচিছে ন মাছলা চাটনি এখন বেচিছো ভাতবোৰ খাবলৈ নহ'লে বৰ খুদা পাম এই কিনে চফাই দিনাখনিয়ে হেৰি আমাৰ এইখিনি যোগাৰ চাওঁ বুলি কয় সকাম পাতিছিলে প্ৰসাদ কেইটামান দিলেহি মই পাহৰি থাকিলোঁ বেচিম বুলি ভাবি ধুনীয়াকৈ উদং এটা থাকিলে তাৰপিছত আকৌ সেয়াকে আনি বোলো মই আজি পিচি পেলাওঁ খাবলৈ ভাল হ'ব মই আকৌ খাই ভাল পাওঁ তহঁতি খাৱ নাই আইও ঈশ্বৰ পৰখি মাছাল আইতা আপুনি এইবোৰ নাখাব দেই বেয়া হ'ল চাগে গোন্ধ লাগে চাগে প্ৰয়োজন হয় মাৰিব দেই এইবোৰ নাখাব বেমাৰ হ'ব একদম মাছল দেখোন আগদিনা মাছ হ'লে পিছদিনাখনলে গোন্ধাই টেঙা টেঙা হৈ যায় খাব নোৱাৰি এই পৰখি মাছৰ পৰা আপুনি কেনেকৈ খাব হয় নাখাব দেই বেমাৰ হ'ব মোক যে কোনোবাই 2 লাখ টকা দিলেও এনেকৈ ধৰি বান্ধি মই খাব নোৱাৰোঁ দেই প্ৰভু কৃষ্ণই বুলিলোঁ আৰু দেই মই কিন্তু নাখাওঁ কি কথাবোৰ কয় কি খাবনো খালে আমি অত যুগৰ পৰা খাই আহিছোঁ এনেকৈ আজিকালি মানুহবিলাকে আজি বস্তু নাখায় আগবেলা বস্তু নাখায় পিছবেলা বস্তু নাখায় গোটেই বস্তুবোৰ নষ্ট কৰিব তাত ধন গছত লাগিছে বুলি ভাবিছা নি আমাৰ সেইবোৰ নহ'ব দেই 3 দিন 4 দিন 6 দিন 7 দিনৰ বস্তু চব খাব লাগিব ইমান পইচা ক'ত পাম ডেলি হেৰি কৰিবলৈ হ'লে আমাৰ সেইবোৰ নহ'ব অতি যুগৰ পৰা যি চলি আহিছে আমি সেইটোহে কৰিম মই বনোৱা চাটনি অকণ তহঁতি প্ৰথমতে টেষ্ট কৰি খাই চাবি তেতিয়াহে গম পাবি
ইম্পৰ্টেণ্ট কথা এটা ক'বলৈহে আহিছোঁ খং নকৰিব সেই আপোনালোকৰ যে মহে খোৱা নহয় বাবু ঘৈণীয়েকে বান্ধি থৈছে নেকি হ'বলা কোৱা মতে এই মদ খোৱাবলৈ কিবা পইচা দিবলৈ আছিলে হেনো সেই চাইকেল ৰাখি থৈছে আপোনাক মাতিছে সেইটোকে ক'বলৈ পঠিয়াই দিছে মই আহিলোঁ বান্ধি থৈছে ভালকে গম নাপাওঁ মাৰিছে যদিও হ'বলা নাজানিম আৰু দেই আপোনাক খালি সেই মাতিছেহে আৰু মোক ডাক কৈ পঠিয়াইছে মই আহিছোহে আৰু এই বাবু ঘৈণীয়েকজনী অলপ নহয় তাই একদম মানে তাই মানুহবিলাকৰ ঘৰৰ পৰা তেজ খাইছে একদম এতিয়া গৈ পেলাই মই তাই একদম চুলিত ফাফা কৰিমগৈ গৈ পেলাই মোক চিনি পোৱা নাই হা মই মহে খাতি হয় মহে খোৱা ঘৈণীয়েক হয় চিনি পোৱা নাই তাই একদম কাণ কাটি ওলোৱা মাৰি থৈ আহিম একদম মই কি হয় চাওঁ যাওঁ বৈ খেলিবা